নিজকে নিজে খেদিছো সপোন খেদি ফুৰিছো পাহৰি গৈছো আমি আমাৰ ঘৰ হেল্ল' গাইজ অইন এটি নতুন ভিডিঅ'ৰ সৈতে মই কৰিশ্মা এতিয়া মই যাবলৈ ওলাইছো অপাৰেশন হেন্দুৰত দেশৰ দুই মহিলা কমাণ্ডেণ্ট কৰ্ণেল সুফিয়া কুৰেশী আৰু উইং কমাণ্ডেণ্ট ভূমিকা সিঙৰ নেতৃত্বত মাজৰাতি আধা ঘণ্টাৰ ভিতৰত পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰত সোমাই 9টাকৈ পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি উৰুৱাই দিলে সকলো বীৰংগনা নাৰী আৰু বীৰ পুৰুষলৈ চেলুট কিন্তু আমাৰ সমাজৰ কিছুমানৰ দেশৰ সমাজৰ প্ৰতি একোৱেই নাই বোলো আদাক দেখি উঠিল গা কেকুৰে বোলে মুকে খা কাম নাই আৰু তেনেকৈ নকবি দে দাদা আজিৰ দিনত কত মানুহে ভ্লগ বনাই গাড়ী কিনিলে ঘৰ বনালে কি হৈছে কৰিশ্মা দেখিছানে মা মই ভ্লগ বনোৱাৰ কাৰণে দাদাই মোক বেয়া ব্যৱহাৰ কৰিছে এতিয়া তো বেয়া ব্যৱহাৰ কৰিলো এনে মাক মিছা কথা নলগাবি আৰু এটা কথা ব্লকাৰ হ'ব খুজিছ হ তাত মোৰ কোনো আপত্তি নাই কিন্তু এই হাগিবলৈ যোৱা মুতিবলৈ যোৱা এইবোৰ ব্লগ বনাই কাৰ কি লাভ হ'ব হ'বলৈ যদি মন আছে তেতিয়াহলে ভাল ভাল কন্টেন্টৰ ওপৰত ভিডিঅ' বনা আজিকালি তহঁতৰ দৰে ব্লকাৰবোৰৰ বাবে বহুতে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ টান পাইছে স্ক্ৰীনত দিয়া শব্দকেইটাৰে অমুকটো কওকচোন তহুকটো কৰকচোন ব্লকাৰ ওলাইছে কাম নাই আৰু আজিকালি তাকেই চলি আছে খোৱা ভিডিঅ' ফুৰিবলৈ যোৱা ভিডিঅ' দেখা নাই 6 মাহতে মোৰ কিমান সাবস্ক্ৰাইবাৰ হৈছে কিমান ফলোৱাৰ্স হৈছে আনকি 3-4টা ভিডিঅ'ত মিলিয়ন ভিউৱাৰ্সও হৈছে মিলিয়ন ভিউৱাৰ্স হলেও মই কিন্তু তোৰ কামবোৰক লৈ সুখী নহয় মাতনি সমাজত দীৰ্ঘদিন জীয়াই থাকিব লাগিলে কন্টেন্টৰ ওপৰত গুৰুত্ব দিব লাগিব এনে হাকে ভাতে কাম কৰিলে একো লাভ নাই কাম কৰাৰ আগতে 100 বাৰ চিন্তা কৰিব লাগিব সেই কামটোৰ পৰা সমাজৰ কি লাভ হ'ব তেতিয়া হয়তো লাহে লাহে হ'ব কিন্তু হ'ব নহলে ধান খেৰৰ জুইৰ দৰে তৎক্ষণাত জ্বলিব আৰু তৎক্ষণাত নুমাই যাব হ'ব দিয়া ইমান লেকচাৰ মাৰিব নালাগে আপুনি কেনেকুৱা দেউতাক হে নিজৰ দেউতাকজন হয় নিজৰ ছোৱালীজনীক ইমান ডাউন দিয়ে উপায় নাই ইউটিউবৰ কিছুমানে ভাল ভাল কন্টেন্ট দি টকা পোৱা শুনিলে সেই টকাৰ পিছত দৌৰি ইহঁতৰ দৰে ফকতীয়া ব্ৰেইনৰ ফকতীয়া ইউটিউবাৰবোৰে দৌৰিব ধৰিছে ব্ৰেইনত ধৰি কথা নকবি দে দাদা ব্ৰেইনক ধৰি নকয় কি কম ফকতীয়া গ্লেমাৰ আৰু ছ'চিয়েল মিডিয়াৰ পৰা টকা ইনকাম কৰাৰ বাবে তহঁতৰ দৰে ইউটিউবাৰবোৰে পাতৰ কচু গাত ঘঁহি ল'বও পাৰ যি টি ক'বও পাৰ আৰু নাঙত হৈ ৰাইজক দেখুৱাবলৈ কুণ্ঠাবোধ নকৰ আচলতে কি জানো তহঁতৰ নিজৰ ব্ৰেইন বুলি একো বস্তুৱেই নাই টকা হলে তহঁতে ভাল ভাল ইনফৰমেশ্যন কালেক্ট কৰি ভিডিঅ' বনাব পাৰিলেহেঁতেন কলৈ যাওঁ কিয় লাগে প্ৰশ্ন কৰিছ যেতিয়া উত্তৰ দিহে যাব পাৰিবি নহলে পুলিচি মেজাজ আৰম্ভ কৰিবলৈ হলে ৰক্ষা নাপাবি পুলিচক ভয় কৰো বুলি ভাবিছ নেকি মাজনী পুলিচ হিচাপে নহয় দাদা হিচাপেও ক'ব পাৰ দাদা মাই ফুট তই আহিলো দেউতা মা ক'ত কি হ'ল সৰু ল'ৰাটোৰে চিঞৰি মৰিছ যে ভণ্টি কলৈ গ'ল বজাৰলৈ গৈছে তুমি মন কৰিছানে ভণ্টি আজিকালি ঘৰৰ পৰা বেছি বাহিৰ হোৱা হৈছে তাই এতিয়া ডাঙৰ হৈছে কামো বাঢ়িছে অলপতো ঘৰৰ বাহিৰ হ'বই বিপদত নপৰা কামত ঘৰৰ বাহিৰ হোৱাত মোৰ আপত্তি নাই কিন্তু কি ভণ্টি ল'ৰা এজনৰ প্ৰেমত পৰিছে কবিতা ল'ৰাজনৰ নাম ৰাহুল ঘৰ উজনি অসমত ইয়াত হেনো কিবা NGOৰ কাম এটাৰ কাৰণে আহিছে মই প্ৰথমতে মানা কৰিছিলো তাই ক'লে দুয়োকে হেনো বহুত বুজিছে আৰু দুয়োকে বহুত ভাল পায় কি আচৰিত ঘৰৰ মুৰব্বী হৈ মই এই কথাটো গম নাপাওঁ মই তোমাক নিজৰ কৰিব বিচাৰো কৰিশ্মা তুমি মোৰ হবানে ময়ো বিচাৰো মা আৰু দেউতাৰো তোমাক পছন্দ আৰু দাদাৰ দাদাৰ কথা নকবা আৰু কি ক'তনো মোৰ ভাল হোৱাটো বিচাৰিব মানে এতিয়া যে ইউটিউবত ইমান সুন্দৰকৈ ভিডিঅ' বনাই আছিলো 2 পইচাও আহি আছে কিন্তু সি কি কৰিলে দেখিছা ইনফৰমেশ্যন ভিডিঅ' বনাব লাগে ইনফৰমেশ্যন ভিডিঅ' বনাবলৈ ষ্টাডি কৰিবলৈ মোৰ লগত সময় ক'ত আছে যেনেকৈ নহ'লে টকাহে আহিব লাগে হয়তো
নিজৰ ভনীয়াই খোৱা হ'লে তেনেকুৱা নকৰিলেহেঁতেন। ঠিকেই কৈছা তুমি। হ'ব দিয়া, খং কৰিব নালাগে। কিমাননো পইচা পাইছিল সেইখিনি ময়ে তোমাক মাহে মাহে দি দিম। হ'ব? সঁচাই ৰাহুল, তুমি ইমান ভাল। সঁচাই সঁচা। কি কৰা? এইখন পাৰ্ক হয়, কোনোবাই দেখিব। তোমাক দেখিলে মই সকলোবোৰ পাহৰিছোঁ। তোমাক মৰম কৰিবলৈকে মন গৈ থাকে। হ'ব, বিয়াৰ পিছত কিমান মৰম কৰা দেখিম নহয় তেতিয়া। মা, তোমাৰ লগত মোৰ অলপ কথা আছে। কৰিশ্মাৰ কথাহে কিজানি একেখিনি কথাকে চুবাই থাকিলে মই ভাল নাপাওঁ ধীৰাজ। দেউতাৰা আছে, মই আছো, আমি সিদ্ধান্ত ল'ম নহয়। আৰু মই তোৰ মাৰ মৃত্যুৰ পিছত দেউতাৰে মোক দ্বিতীয় বিবাহ কৰাইছিল। কিন্তু বদনাম হ'লে ভণ্টিৰ কিবা ক্ষতি হ'লে মোৰো নহ'ব জানো? যি বদনাম আৰু ক্ষতি কৰিছ তইহে কৰিছ। তোৰ বাহিৰে অইন কোনেও এইবোৰ কৰিব নোৱাৰে। হ'ব মা, হ'ব। আজি বুজি নাপালেও এদিন নহয় এদিনতো বুজি পাবা। ভণ্টি আৰু ৰাহুলৰ মাজৰ সম্বন্ধ ইমান দিন হ'ল, তাৰ পৰিয়ালৰ নম্বৰ ইমান দিন বিচাৰিলা, ঘৰৰ মানুহক ইমান দিন আনিবলৈ ক'লা, ইমান দিনে সি মাক দেউতাকক মনাব পৰা নাই নে? সিহঁতৰ ঘৰৰ লগত একো এটা আলোচনা নোহোৱাকৈ সিহঁত দুয়ো ঘূৰি ফুৰে, দিনে ৰাতি ভণ্টিৰ ৰুমত সোমাই থাকে। ৰাহুলে কৰিশ্মাক বিয়া কৰাব কৈছেহে, যিজন ল'ৰাই ইমান দিনে ঘৰৰ মানুহক মনাব পৰা নাই, আমি সিহঁতৰ ঘৰলৈ যাব খুজিলেও সি এড্ৰেছটোকে সঠিকভাৱে দি দিয়ে। যি কৈছে তাকেই আমি মানি লৈছো। ভয় হয় যদি সি কোৱা কথাবোৰ সঁচা নহয়, মুছলপুৰত ভাড়া থাকে। কাইলৈ যদি সি তাৰ পৰা নাইকিয়া হয়, ক'ত বিচাৰি পাবা? এনেও তাৰ কাৰ্যকাৰখানা মোৰ ভাল লগা নাই। যেতিয়া সময় হ'ব তেতিয়া এইবোৰ মাথা মাৰিম। পুলিচ হলি বুলিয়েই প্ৰতিটো কথাতে মানুহক সন্দেহ কৰিব নাপায়। কথাবোৰত অলপ গুৰুত্ব দিয়া। পুলিচবোৰো মানুহ, পাগল নহয় যে এনি টাইম কাৰোবাক সন্দেহ কৰি থাকিব। ছোৱালী মানুহ, কিবা বদনাম ওলাবলৈ হ'লে ৰক্ষা নাপাবা। কথাতে কয় সাৱধানীৰ মৰণ নাই। ৰাহুল, কি কৰা সোনকালে কৰা। মা আৰু দেউতাও দাদাৰ পক্ষত গৈ আছে। তোমাৰ লগত আহিম বুলি জানি মায়ে মোক মানা কৰি দিছিল। হ'ব ৰ'বা, এইবাৰ যদি মা দেউতাই মানি নলয়, মা দেউতাৰ লগত সম্পৰ্ক এৰি মুছলপুৰতে আমি ভাড়া কৰি থাকিম। আৰু কেইদিনমান পিছত টকা পইচা হ'লে তোমালোকৰ থম নাতে মাটি কিনি ঘৰ বনাম। তেতিয়া তুমিও ঘৰখন পাই থাকিবা। তাৰ আগতে এটা কাম কৰোঁ দিয়া। কি কাম? লং ড্ৰাইভত কোনোবালৈ ফুৰিবলৈ যাব ব'লা। এতিয়া নহয়, কেইদিনমান পিছত। ধীৰাজ, তোৰ লগত মোৰ কথা আছে। কি কথা মা? তই এইখন ঘৰৰ পৰা ওলাই যা, নহ'লে কৰিশ্মা আৰু মই এইখন ঘৰৰ পৰা ওলাই যাম। তোৰ লগত আমাৰ থকাটো সম্ভৱ নহয়। কিন্তু কিয় মা? আজিকালি কিয় ব্লগ নবনোৱা হলা বাই? কি হ'ল বাইদেউ? আগতে মই আহিলে ইমান ফূৰ্তি কৰা, এইবাৰ দেখোন মনহে মাৰি আছা। কথাও নোকোৱা, নেখেলাও। এই অজগৰডালে মোক শেষ কৰি পেলাইছে। এনে পুলিচটো ওলাইছে, এবাৰ ৰাহুলৰ লগত ফোনত কথা পাতিব দে, তাৰ পিছত মই কি কৰিম চাই থাকিবি। গুচি যাই কৰবাত মন্দিৰত বিয়া হ'ম আৰু কোনোদিনে এইখন ঘৰলৈ ঘূৰি নাহো। তেতিয়া কিমান পুলিচগিৰি দেখুওৱা ময়ো চাই ল'ম। সাপে যেনেকৈ কঁকালত মৰা কোবৰ কথা পাহৰি নাযায়, ঠিক তেনেকৈ তই মোক কৰা অপকাৰৰ কথা ময়ো পাহৰি নাযাওঁ। কিনো কৈ আছা? মই একো ধৰিবই পৰা নাই। মই গলো। ইমান ফোন কৰি আছো, মোবাইল চুইচ অফ। ইমান অভিমান কৰিব লাগেনে মোক লগ কৰিবলৈ? তোমাৰ মন যোৱা নাই নে? তুমিতো মোক ভাল পোৱা। চা, এবাৰ কৰিশ্মাক চা। ঘৰখনত তোৰ বাবে সকলোৰে শান্তি নোহোৱা হৈছে। সকলোতে কেৱল পুলিচগিৰি। ছোৱালীজনীয়ে চেনেল এটা খুলিলে, তোৰ বাবে তাই সেইটোও চলাব নোৱাৰা হ'ল। তাই কিমান দুখ পাইছে তই জান? ৰাহুলক ভাল পালে, ৰাহুলৰ লগত তাই ফুৰিব যাব খুজিছিলে, তাকো নিদিলি। তাৰ বাবে তাই আজি এই 5-6 দিনে ৰাহুলক ফোনত পাইছে নে ৰাহুলে তাইক ফোন কৰিছে। ইমানকৈ বিচাৰি আছে, তাক বিচাৰি পোৱা নাই। তই অকলে যাব দিয়া হ'লে এনেকুৱা নহ'লেহেঁতেন। তোৰ নিজৰ ভনী হোৱা হ'লে এনেকুৱা এখন কৰিলেহেঁতেন নে? দেখিছ তাইৰ অৱস্থাটো? নাপায় ধীৰাজ, মানুহক ইমান হিংসা কৰিব নাপায়। মই তোমালোকক নিজৰ বুলি ভাবিলেও তোমালোকে কোনোদিনে মোক নিজৰ বুলি ভাবিব নোৱাৰিলা। হ'ব দিয়া, ময়ে এইখন ঘৰৰ পৰা ওলাই যাম। কবিতা, কবিতা। দেউতা, ৰাহুল আহিল নেকি? ক'ত মোৰ ৰাহুল? বহিবলৈ দিছেনে তাক? মনে মনে থাক। ভাগ্য ভাল, এইখন ঘৰলৈ এজাক ধুমুহা অহাৰ আগতেই ধুমুহাজাক আঁতৰি গ'ল। নহ'লে প্ৰতুল দত্তৰ ঘৰখনৰ মান সন্মান সমাজত উপৰি পৰিলহেঁতেন। কি হ'ল? খোলাখুলি নকয় কিয়? বহুত ডাঙৰ কথা হৈছে।
কি ডাঙৰ কথা নকয় কিয়? ভাবিছো ইমান ডাঙৰ কথা এটা মই কেনেকৈ কওঁ। কিনো ইমান ছাছপেন্সত ৰাখিছা? কি হৈছে নোকোৱা কিয়? ব্ৰেকিং! মেঘালয় আৰক্ষী আৰু অসম আৰক্ষী যুটীয়া অভিযানৰ এক বৃহৎ সফলতা। নাৰী সৰবৰাহ কৰি অসমৰ পৰা মেঘালয় দি বিদেশলৈ নি থকাৰ সময়তে মেঘালয় পুলিচ আৰু অসম পুলিচে এই কুখ্যাত চক্ৰটো ধৰিবলৈ সক্ষম হয়। এই চক্ৰটোৰ মাষ্টাৰ মাইণ্ড ৰাহুলক আৰক্ষী আটক কৰাৰ লগতে আকবৰ আলী, হাইদৰ হুছেইন, কমলেশ কলিতাক আৰক্ষী ধৰিবলৈ সক্ষম হৈছে। এই চক্ৰটোৱে বিভিন্ন স্থানত বিভিন্ন ধৰণে যেনে ঘৰ ভাড়া বিচাৰি কলেজ ষ্টুডেণ্ট, ফেচবুক, হোৱাটছআপ, টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ জৰিয়তে নাৰীক প্ৰেমৰ জালত ফচাই পাছত কৰবালৈ ফুৰিবলৈ নিয়াৰ চলেৰে আটক কৰি ৰাখে আৰু পাছত বিদেশলৈ চালান দিয়ে। আৰক্ষী জেৰাত তেওঁলোকে নাৰী সৰবৰাহ কৰাৰ লগতে বিভিন্ন কূটনৈতিক কামৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। হে ভগৱান, এতিয়া মই কি কৰোঁ? কান্দিবলগীয়া কি আছে? আমাৰে ভাগ্য ভাল যে এই একো নহল। দাদা, তই নোহোৱা হলে মোৰ কি হলহেঁতেন? নিজৰ ওপৰতে আজি মই ঠিকাই লাগিছে। ৰাহুল যে তেনেকুৱা মই কল্পনাও কৰিব নোৱাৰো। ইমান কোমল মানুহজনৰ হৃদয়ত ইমান ডাঙৰ দানৱ লুকাই আছে। ধীৰাজ, তই মোক ক্ষমা কৰি দে। মা, তুমিও যে আৰু ইয়াত ক্ষমা খুজিবলগীয়া কি আছে? সতীয়া হলেও তুমিওতো মোৰ লগত বহুত কষ্ট কৰিছা। তুমি কষ্ট নকৰা হলে ময়ো চাগে কাহানি পাই জন্মনতী মাতৃৰ লগত গুচি গলোহেঁতেন। পাই, তেনেকুৱা কথা নকবি। দাদা, দাদা। নাপাই, নেকান্দিবি। তহঁতৰ অন্তৰকেইখন কোমল। সেই কোমল অন্তৰকেইখনত ভোনে ধৰিব আহিছিল। সাৱধান হ'ব লাগে ভণ্টি। কোনোবাই কিবা মিঠা মিঠা কথা ক'লেই প্ৰমাণ নোপোৱাকৈ বিশ্বাসত ল'ব নালাগে। জ্ঞানীসকলে শিকাই যোৱা নাইনে অচিন কাঠত থোৰা নলগাবলৈ? দাদা, তই ইয়াতকৈও বেছি পুলিচগিৰি কৰি মোক এনেদৰে শাসন কৰি থাকিবি দেই দাদা। পুত্ৰ কাৰ? মোৰহে। নহয়, আমাৰ। পাহৰি গৈছো আমি, সপোন খেদি ফুৰিছো। পাহৰি গৈছো আমি, হাঁহি কান্দোনেৰে ভৰা আমাৰ ঘৰ।